নমস্কাৰ সন্মানীয় দৰ্শক শ্ৰোতাবৃন্দ। মোৰ হাতত এই দুটা পাত্ৰ আছে। পাত্ৰ দুটাৰ নাম হয়তো আপোনালোকে জানে। পূৰ্বতে এই পাত্ৰসমূহে আমাৰ যি অসমীয়া সমাজ ব্যৱস্থা, এই অসমীয়া সমাজ ব্যৱস্থাত এই পাত্ৰসমূহে স্থান পাইছিল। এই কলপাত আছিল লগত, আৰু ইয়াক ডুং বুলি কয় কিছুমানে, আমি ডুগ বুলি কওঁ, কিছুমানে ডুং বুলিও কয়। এই কলগছৰ যি পটুৱা, এই পটুৱা চটাৰ পৰা আপোনালোকে নিশ্চয় দেখিছে, দীঘলে এই ছটা পটুৱাসমূহ কাটি এনেকৈ এটা জোখত খণ্ড কৰি লৈ তাৰ পাছত মই এটা বনাই দেখুৱাইছোঁ আপোনালোকক, সন্মানীয় দৰ্শক শ্ৰোতাসকলক। আমি এনেকৈ ভাঙিব লাগিব। ভাঙি ইয়াতে মই জ্যেষ্ঠসকলৰ পৰা জানিম, এই অংশটো কি বুলি কয় মামা? বঠি। এইটো বঠি বুলি কয়। কলৰ যিটো পটুৱা চটাৰ ডাঠ অংশৰ পৰা লোৱা হৈছে, বঠিটো এনেকৈ ভৰাই দিয়ে। তাৰপিছত আকৌ এনেকৈ আপুনি ভাঙিলে, এনেকৈ এটা বঠি ভৰাই দিলে, এনেকৈ এটা ডুব হ'ল। পূৰ্বতে কিন্তু এই পাত্ৰসমূহে আমাৰ অসমীয়াৰ যি আনুষ্ঠানিকতা বা অনুষ্ঠান বা মাংগলিক অনুষ্ঠান প্ৰত্যেকতে এই স্থান পাইছিলে। বৰ্তমান সমাজত আধুনিকতাৰ পৰিভৰ হোৱাৰ বাবে এই বস্তুসমূহ পাবলৈ নাইকিয়া হৈছে, প্ৰচলিত নোহোৱা হৈছে। এতিয়া ইয়াৰ স্থান বিভিন্ন প্লাষ্টিকৰ সা সামগ্ৰীয়ে লৈছে। ইয়াৰ কিন্তু বিজ্ঞানসন্মত আৰু স্বাস্থ্যসন্মত কিছু কথাও আছে। যি প্লাষ্টিকৰ পাত্ৰ, সেই পাত্ৰসমূহত খালে আমাৰ স্বাস্থ্যৰ বাবে বিষক্ৰিয়া হ'ব পাৰে, খোৱাত বিষক্ৰিয়া হ'ব পাৰে খাদ্যসমূহত, কিন্তু ইয়াত খালে মানে তাৰ বিষক্ৰিয়া হোৱাৰ সুবিধা নাথাকে। সেয়েহে আমাৰ সমাজ ব্যৱস্থাৰ পৰা নাইকিয়া হৈ গৈছে যদিও খুব এটা স্বাস্থ্যসন্মত পাত্ৰ, ডুব বুলি কয়। আপোনালোকে হয়তো জানে, আপোনালোকৰ ফালেও বা অসমৰ প্ৰত্যেক প্ৰান্ততে এতিয়া এই ব্যৱস্থাসমূহ নাইকিয়া হৈ গৈছে। কলপাতৰ প্ৰচলন নাইকিয়া হৈ গৈছে আৰু এই ডুকৰ প্ৰচলন নাইকিয়া হৈ আছে। মই আপোনালোকক কেনেকৈ ডুবটো সাজে দেখুৱালোঁ। সেয়েহে মই ভাবোঁ আমাৰ যি পুৰণি পৰম্পৰা বা যি এই আচাৰ নীতি বা যি পুৰণি আমাৰ ব্যৱহাৰ্য পাত্ৰ, সেইসমূহ প্ৰচলিত হৈ থাকক। আৰু আমাৰ অসমীয়া সংস্কৃতি বুলিয়ে কৈছোঁ, এটা পৰম্পৰাগতভাৱে জ্যেষ্ঠসকলৰ পৰা পুৰুষানুপুংখাক্ৰমে এই সামগ্ৰীসমূহ প্ৰচলিত হৈ আহিছে। কিন্তু আধুনিকতাৰ পৰিৱয়ত আজি পশ্চাদগামীতা হৈ পৰিছে, নাইকিয়া হৈ পৰিছে। সেয়েহে আমি আশা কৰিম আমাৰ অসমীয়া সমাজ ব্যৱস্থাৰ লোকসকলে পুনৰ এই বস্তুসমূহ প্ৰচলন হওক, তাৰে কামনা কৰিছোঁ। বৰ্তমান মই নামঘৰত আছোঁ, পবিত্ৰ ভাদ মাহ। এই ভাদ মাহৰ অসমৰ প্ৰত্যেক নামঘৰৰ প্ৰান্তে হৰিনামৰ চৰ্চা হৈ আছে। আমি আশা কৰিম এই হৰিনামৰ চৰ্চাৰে আমাৰ অসমীয়া সমাজ ব্যৱস্থাৰ যি অসূয়া অপ্ৰীতি বা অশান্তি হৈছে, য'ত যেনেকৈয়ে নহওক, তাক দূৰ কৰি নিয়ক প্ৰভু ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। অসমৰ তথা বিশ্বৰ প্ৰত্যেক প্ৰান্ততে শান্তি বিৰাজ কৰক, তাৰ কামনা কৰিছোঁ। ধন্যবাদ। আৰু আমাৰ ইউটিউব চেনেলটো চাই থাকিব, আৰু এনেদৰে তথ্য সমৃদ্ধ আৰু পুৰণি সা সামগ্ৰী আপোনালোকে চাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।